হয়, কম খোৱা আৰু কম শোৱা এই দুয়োটা ক্ষেত্ৰতেই নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিৰ্দেশনা প্ৰদান কৰিছে। মানুহ খাদ্য আহাৰ কমকৈ গ্ৰহণ কৰিব লাগে আৰু কমকৈ শুব লাগে। কিন্তু লগতে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মানুহে সময়মতে শুৱা পাতি লৈ যাব লাগে, অৰ্থাৎ সোনকালে শুৱা পাতি লৈ যাব লাগে, যিমান সোনকালে পাৰে, মানে ইশাৰ নামাজ পঢ়াৰ পিছত যিমান সোনকালে পাৰে শুৱা পাতি লৈ যাব লাগে, আৰু যিমান সোনকালে পাৰে অৰ্থাৎ ফজৰৰ নামাজৰ আগত মানুহ সাৰ পাই যাব লাগে আৰু শুৱা পাতি এৰি দিব লাগে। তাৰ লগতে যদি কোনোবাই পাৰে তাহাজ্জুদ নামাজ পঢ়িব লাগে। নিয়মীয়াকৈ তাহাজ্জুদ নামাজ পঢ়াটো ইছলাম ধৰ্মত যথেষ্ট গুৰুত্ব আছে, যথেষ্ট প্ৰাসংগিকতা আছে। আমি সকলোৱে জানো যে তাহাজ্জুদৰ যিটো নামাজ, তাহাজ্জুদৰ নামাজটো এটা গুৰুত্বপূৰ্ণ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত। যদি কোনোবাই নিয়মীয়াকৈ তাহাজ্জুদৰ নামাজ পঢ়ে তেতিয়াহ'লে তেখেতৰ যিটো আধ্যাত্মিকতাৰ যিটো স্তৰ বা যিটো উন্নত মানৰ আধ্যাত্মিকতা তেখেতৰ থাকে, সেই বিষয়টো এটা যথেষ্ট ইছলামত গুৰুত্বপূৰ্ণ বিষয়। গতিকে তাহাজ্জুদৰ নামাজ পঢ়িবৰ কাৰণেতো আমি কমেও 2টাৰ পৰা 3টা বজাৰ ভিতৰত আমি উঠিব লাগিব, অৰ্থাৎ সুবেহ সাদিকৰ সময়ৰ আগতে, ফজৰৰ আজানৰ আগতে উঠি আমি নামাজ পঢ়িব লাগিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাহাজ্জুদৰ নামাজ প্ৰায় প্ৰতিদিনেই পঢ়িছিল। কোনোদিন তাহাজ্জুদৰ নামাজ তেখেতৰ ক্ষতি হোৱা নাছিল আৰু তেখেতে যিমান সোনকালে পাৰে শুৱা পাতিলৈ গৈছিল আৰু তাহাজ্জুদৰ নামাজৰ সময়তে উঠিছিল। আকৌ দৰকাৰ হ'লে যদি টোপনি তেখেতৰ বাকী আছিল পুনৰ শুই পৰিছিল আৰু ফজৰৰ নামাজৰ সময়ত তেওঁ উঠিছিল। অৰ্থাৎ বুজা যায় যে মানুহ এটা সময়লৈকে শুব লাগে, তাতকৈ বেছি শুব নালাগে। মানুহৰ যিটো শুৱাৰ যিটো অভ্যাস, এই অভ্যাসটো এটা সীমিত পৰিসৰত মানুহৰ টোপনি শেষ হৈ যোৱাৰ পিছত শুৱা পাতি এৰিব লাগে। আৰু সোনকালে শুৱা পাতি লৈ যোৱা আৰু সোনকালে শুৱা পাতি এৰা, এই দুটা বিষয়ত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজিৰ পৰা 1400 বছৰ আগতেই নিৰ্দেশনা দিছে মানৱ জাতিৰ কাৰণে। আজিৰ যি বিজ্ঞান আৰু প্ৰযুক্তি, আজিৰ বিজ্ঞানেও সেই অধ্যয়নত প্ৰমাণ কৰিছে, প্ৰতিষ্ঠিত কৰিছে যে সোনকালে শুৱা পাতিলৈ উঠা, সোনকালে শুৱা পাতিলৈ যোৱা আৰু সোনকালে শুৱা পাতি এৰাৰ যথেষ্ট যথেষ্ট উপকাৰিতা আছে। গতিকে আমি ভাবোঁ যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতসমূহত যদি আমি সকলোৱে আমল কৰোঁ, তেনেহ'লে বিজ্ঞানে যি প্ৰমাণ কৰিছে আজি সোনকালে শুৱা পাতি এৰিব লাগে, যিমান সোনকালে পাৰে মানুহ 6 ঘণ্টাৰ পৰা 7 ঘণ্টালৈকে মানুহ শুব লাগে, তাতকৈ বেছি শুব নালাগে। যদি বিজ্ঞানে আজি প্ৰমাণ কৰিছে যে ফজৰৰ নামাজৰ আগতে যদি কোনোবাই উঠি পেলাই মানুহ নামাজ পঢ়ে, নামাজ পঢ়াৰ পিছত প্ৰাতঃভ্ৰমণ কৰে, বহুত উপকাৰিতা আছে বুলি প্ৰমাণ কৰিছে। গতিকে এইবিলাক যি উপকাৰিতাৰ কথা, যিবিলাক ভাল কথা, এই স্বাস্থ্যসন্মত কথাবিলাক আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজিৰ পৰা 1400 বছৰ আগতেই মানুহক স্বাস্থ্যসন্মত কথাবোৰ বুজাই থৈ গৈছে, শিকাই থৈ গৈছে। গতিকে আমাৰ সকলোৰে ইয়াত যদি আমি আমল কৰোঁ, বিজ্ঞানসন্মতভাৱেও ইয়াত যথেষ্ট ফলপ্ৰসূতা আছে, লাভৱান মানুহ হ'ব পাৰে। গতিকে এই আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতবিলাক যথেষ্ট বিজ্ঞানসন্মত। গতিকে সকলো সুন্নতৰ ওপৰত আমি আমল কৰাটো প্ৰয়োজন।